না না আপুনি ক্যামেরাটো কিয় ঠেকি দিলে ক্যামেরাটো কিয় ঠেলি দিলে লাজ পাইছে নেকি আপোনালোকে লাজ কে বাপ কিয় ঠেলি দিলে লাজ পা না আমাৰ কৰ্মী হৈছে ক্যামেরাটো কিয় ঠেলি দিলে ক্যামেরাটো কিয় ঠেলি দিলে যেটো আপোনালোকে আমাৰ সহযোগিতা লাগে আপুনি যদি আপোনালোকে ভুলটো দেখি শুনক আমাক ক'ব লাগে যে এইটো ভুল হৈছে না না আপোনালোকে নিউজটো নকৰি ভুলটো ঠিক আছে আপুনি ক্যামেরাটো ঠেলি দিব লাগে ভালকে ক'লেও হয় লাজ লাগিছে আপোনালোকৰ কি লাজ লাগিব লাজ কৰা কথা নাই কিহৰ কাৰণে কি আপুনি আবার ভুলো করব আপোনালোকে তারপর কিয় বেয়াকে কৈছে আপোনালোকে আমি আমি আপোনালোক আমাৰ দায়িত্ব হৈছে ভুলটো আপোনালোক দেখুৱাই দিয়া কোনে মাৰিলে আপোনালোকৰ এইটো কোনে মাৰিলে সন্ধিয়া টাইমত আমি বাহিৰ কোনে মাৰিলে দুষ্ট থাকলো নাই লাজ পাইছে আপোনালোকে এতিয়া আৰু এইটো হয়তো ভুলবশতঃ আমাৰ কৰ্মী নাজানে বস্তুটো এনেকে লগাইছে আৰু ভাল হৈছে নে বেয়া হৈছে বেয়া হৈছে এইটো বেয়া হৈছে দলতাৰ কৰ্মী হৈ ওলাই আহিছে দেশমাত শহীদক সন্মান কৰিব নাজানে না না কিয় নাজানিম সদায় শ্বহীদক সন্মান কৰে আমি কৰ্মী ইয়াত হয়তো এনে ভুলবশতঃ কোনোবা এইটো লগাইছে আৰু কোনে হাৰিছে কোনে হাৰিছে আপোনাৰ দলৰ না আমাৰ কৰ্মীয়ে দিছে দলীয় কৰ্মী হ'ব এইটো সি হয়তো নাজানে বস্তুটো এইটো ভুল হৈছে আৰু তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী শহীদ বেদীটো কাৰ নামত আছে শ্বহীদ বেদীটো কাৰো নামত নাই ক'ত আছে এইটো আমাৰ পুথিভঁৰালত ৰামদিয়াত ৰামদেৱ পুথিভঁৰাল হাজো মিটিং আছিল দাদা এইটো আমাৰ কংগ্ৰেছ দলৰ মিটিং আছিল পতাকাই এৰি দিলে পতাকা এইটো ভুলবশতে লগাইছে আৰু সেই বুলি আমি শ্বহীদক অপমান কৰা নাই নহয় শ্বহীদক সন্মান কৰি বুলিছে এইটো ভুল হৈছে লগাটো ভুল হৈছে আমি ভুল স্বীকাৰ আমাৰ হাজিৰা বা কৰ্মীয়ে লগাইছে এইটো ভুল হৈছে ভুলটো ভুল হোৱা বুলি স্বীকাৰ কৰিব লাগিব দৃষ্টিগোচৰ হোৱা নাছিল বিষয়টো আপোনাৰ না আমি দৃষ্টিগোচৰ মই চোৱা নাছিলোঁ আচলতে মোক এতিয়া যাই কৈছে সেইকাৰণে মই আহি পেলাই লগে লগে এইটো আমাৰ কৰ্মীয়ে যাই কৈছে খুলি দিলে অঁ মই খুলি দিছোঁ এইটো ভুল হৈছে এইটো অপমান নহয় এইটো বেয়া হৈছে হা বেয়া কথা হৈছে এইটো